तो हे दोस्तों वेलकम बैक टू अमेरिकान बांडर तो जो भिडिओ चाले केनेकुवा पाले कब कमेन्टत तो ये आছিলে মানে তাৰ ট্ৰেইন ডিব্ৰুগড়ৰ পৰা দিল্লীলৈকে অহা ট্ৰেইনৰ যাত্ৰা সেইটো তো কেনেকৈ পালে ক'ব আৰু গাইজ বাকী আজি গৈ আছোঁ ৰেড ফৰ্ট মানে লাল কিল্লা ইণ্ডিয়াৰ গেট হুমায়ুন যিমান আছে মনুমেণ্ট চব চাবলৈ গৈ আছোঁ গাইজ তো ষ্টে টিউন চাই থাকিব দেই তো হেল্ল' গাইজ এয়া হ'ল ৰেলৱে ষ্টেচন মানে মেট্ৰ' যোৱা ৰাস্তাটো এয়া মানে ৰেলৱে ষ্টেচনৰ পিছফাল ছাইডটো মানে আগফালে নহয় তো বলকচোন আমি মেট্ৰ'লৈ গৈ থাকোঁ মেট্ৰ' তো সেই গাইজ এই আহিলোঁ মেট্ৰ' ষ্টেচন বুলি যে কয় মেট্ৰ' এই মাটিৰ তলত চাওক মানে দিল্লীৰ ৰেলৱে ষ্টেচনৰ পিছফালে আছে মানে মেট্ৰ' এইটো লাইনটো তো এয়া এণ্ট্ৰি হয় এইটো সোমোৱা চাই লওক গাইজ ইয়াত মানে ভিডিঅ' কৰিব মনা আছে কাৰণে মনে মনে কৰিছোঁ তো এয়া ট্ৰেইনখনত উঠিলোঁ মেট্ৰ' ট্ৰেইনত এইবিলাক চাওক মেপ আছে তো গাইজ ৱেলকাম টু চান্দনী চক এয়া হ'ল গুৰুদ্বাৰা চাঞ্চি চাহিব নেকি তো এইখন হ'ল চান্দনী চক চাওক ইয়াত ফিল্ম শ্বুটিংবিলাক হৈ যায় গাইজ মনত পৰিছেনে এই জেগা কি চাফ চিকুণ জেগা ইয়াত দিনৰ মানুহ ৰাতি বহুত মানুহ আহে গাইজ এইটো লাল কিল্লা চাওক গাইজ তো বলকচোন গৈ থাকোঁ আগলৈকে তো গাইজ ফাইনেলি দেখিলোঁ লাল কিল্লা এই চাওক লাল কিল্লা ফৰেনাৰ আহিছে কিন্তু গাইজ পুৰা ফৰেনাৰ আছে তো গাইজ এয়া হ'ল লাল কিল্লা ইনচৰ্টকৈ ৰেড ফৰ্ট এই ৰেড ফৰ্টটো মানে সুভাষ চন্দ্ৰ বোস মাৰ্গ মানে ডাইৰেকশ্যনত আছে এতিয়া যোনটো এৰিয়াত আছে মানে যোনটো ৰাস্তাত আছে সেইটো সুভাষ চন্দ্ৰ বোস মাৰ্গত থকা বুলি কয় তো এয়া মোগলৰ সময়তে বনোৱা তো গাইজ লাল কিল্লা চাই আহিলোঁ এতিয়া আকৌ মেট্ৰ'লৈ উঠিম এইবাৰ ক'ত যাওঁ চাউণ্ডচোন বহুত চাই লওঁ মেট্ৰ' ষ্টেচনবিলাক গাইজ বহুত চাফ চিকুণ গাইজ ইমান চাফাকৈ ৰাখিছে তো গাইজ এইবাৰ ক'ত আছোঁ গম পায়নে চাই থাকক অপেক্ষা কৰক ক'ত আছোঁ খালি আপুনি ফৰেনাৰক চাওক গাইজ ইমান ফৰেনাৰ পাইছে ইমান গাল কোন জেগাৰ পাইছে ঠিক নাই গাইজ এই চাওক কুটুব মিনাৰ এয়া আহিলোঁ কুটুব মিনাৰ গাইজ চাওক কি পৰিৱেশ কি ঠাণ্ডা পৰিৱেশ মানুহ বেছি আছে কিন্তু এনে পৰিৱেশটো ঠাণ্ডা হৈ আহিছে তো বলকচোন অলপ ওচৰলৈ গৈ থাকোঁ গাইজ লাইফৰ যে প্ৰথমবাৰ কাৰণে ইমান ওচৰতে প্লেন যোৱা দেখিছোঁ প্লেনখনৰ নাম চাম চব দেখা পাই গাইজ ইমান ওচৰতে গৈছে খুন্দিয়ালে লাগিলে গ'ল পাৰ হৈ গ'ল তো গাইজ এয়া কুটুব মিনাৰ গোটেই ডিটেইল দিয়া আছে ইয়াত লিখি দিয়া আছে চাওক কিমান ওখ বোমতলা ইয়াৰ ভিতৰত কিছুমান মানে মনুমেণ্ট আছে মানে ৰাস্তা আছিল আগৰ দিনৰ এই মোগলৰ সময়তে এইবিলাক শিলেদি বনাইছিলে ৰঙা শিল নে কি শিল বুলি কোৱা হয় তো চাওক গাইজ এইবিলাক শিল অলপ খহি গৈ আছে এয়া কোনটো চনৰ এইটো কি শিল লিখি দিয়া আছে গাইজ চাওক তো এয়া গাইজ ভিতৰত মানে এনেকুৱা ৰাস্তা আছিলে আগতে মোগলৰ সময়ৰ পৰা এইটো চাওক কেৰ্কেটুৱা বলচোন বল ভিতৰত বল বাপৰে বাপ প্লেনৰ চাউণ্ড গাইজ এই ওচৰতে চাগে এয়াৰপৰ্টটো আছে নে সেইকাৰণে পূৰা প্লেন অহা যোৱা কৰিছে কমে 20টামান প্লেন গ'লেই চাগে গাইজ মানে পূৰা ওচৰতে গৈ আছে তো গাইজ বহুত চাউণ্ড হয় একেবাৰে তো এয়াই চাওক কি ধুনীয়া লাগে ন গাইজ এই ৰ'দটো পৰিছে পিছফালৰ পৰা
সেয়া চাওক গাৰ্ডেনিং কি ধুনীয়া পৰিৱেশতে মানুহবিলাক আছে, বহি আছে কোনোবাই ফটো উঠি আছে, কোনোবাই কিবা কৰি আছে। চাওক গাইছ, মই এটা বস্তু দেখি আছোঁ আৰু গাইছ, এই চাওক গাইছ, এই গাছ এইকেইটা চাওক গাইছ, ক'ৰ পাইছে নাজানো, কোন কাণ্ট্ৰি পাইছে ফৰেনাৰকেইটা। তো আহিলোঁ কুটুব মিনাৰ চাই আহিলোঁ। এইখন বজাৰ আমাৰ আমি য'ত থাকোঁ। কালি মানে ৰাতি হ'ল বহুত, সেইকাৰণে কালি ভিডিঅ' কৰা নহ'ল আৰু আহি পাওঁতে বহুত ৰাতি হৈ গ'ল। বজাৰ মানে চাই বেছি চোৱা নহ'লে কালি সেই চালোঁ, কুটুব মিনাৰ চালোঁ, লালকিল্লা চালোঁ আৰু অলপ বজাৰ ঘূৰিলোঁ। চান্দি চক ওচৰতে আছে তো, লালকিল্লাৰ ওচৰতে চান্দি চক আছে, তো সেই বজাৰ চালোঁ। মানে ভিডিঅ' কৰা নহ'লে মোটামুটি ৰাতি হৈ গৈছে, 9-10টা বাজি গৈছে। আহি পাওঁতে এখন ভাগৰ লাগিলে, সেইকাৰণে কৰা নহ'লে। তো মেট্ৰ'ত উঠিলোঁ প্ৰথমবাৰৰ কাৰণে গাইছ, কি ধুনীয়া লাগিলে মেট্ৰ'ত, মাটিৰ তলেদি যায়, যি স্পীড যায় গাইছ, বাপৰে ফটাফট পায়, এইটো ষ্টেচনৰ পৰা এইটো ষ্টেচনৰ পৰা পায়। মানে কিবা কি লাইন বহুত কিবা লাইন আছে, কিবা য়েল্ল' কালাৰ, পিংক কালাৰ, অৰেঞ্জ কালাৰ এনেকুৱা লাইন আছে। সেনেকৈ লাইনবিলাক ধৰিব লাগে আৰু ষ্টেচনবিলাক চাব লাগে মেপত চাই কিনে। তো সেইখিনি ঘূৰি পালোঁ। কালি দিনটো ইমান মানে যাওঁতেও দেৰি হৈছে, সেইকাৰণে ইমান দেখাব নোৱাৰিলোঁ। তো এইখিনি আছিলে, যদি চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু সেয়াই জয় অসম, আৰু নেক্সট আহি আছে গাইছ, আৰু চাব আছে মানে।